নমস্কাৰ বন্ধুবৰ্গ, পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ঠিকেই আছে। আজি হাতৰ পাছত বহুদিনৰ মূৰত, প্ৰায় এসপ্তাহমানৰ বিৰতিৰ মূৰত পুনৰ এবাৰ ভাওনাৰ বাবে যাত্ৰা কৰিছোঁ। ওলাইছোঁ আমি ঢকুৱাখানা। আজি নাট আছে আমাৰ কুৰু সন্ধ্যা, ৰূপম দা, মই, অবিনাশ আৰু মাধৱ, আমিকেইটা যাম। চ' বস্তু পাতি সকলো ৰেডি তো এতিয়া ওলাইছোঁ যাবলৈ। সকলোখিনি ৰেডি, গাড়ী ৰেডি হৈ আছে জেগাত। কিবা ভিডিঅ'টো সম্পূৰ্ণকৈ কেনে পালে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যিসকলে নতুনকৈ আমাৰ চেনেলৰ ভিডিঅ' চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তোৰাই আহি পাই গ'লোহি শিৱসাগৰ শিৱদৌল। এয়া আপোনালোকৰ সন্মুখত শিৱদৌল শিৱসাগৰ। ইয়াৰ পৰা সেৱা জনাইছোঁ আৰু দেই। শিৱসাগৰ পুখুৰী পাৰ, ব্যস্ত গাড়ী, ধুনীয়া এটা পৰিৱেশ, খুব ঠাণ্ডা। তো গাইজ আহি পাইছোঁহি বৰ্তমান ধেমাজি টাউন, আৰু সদায় দৰে আজিও পুনৰ কিবা এটা খাবৰ বাবে ৰখিছোঁহি ধেমাজি টাউনত। ৰাস্তা পদূলি বেয়া, চ' অকণমান টাইম লাগিছে অৱশ্যে। আজি বহুত গৰমো। আহি পাইছোঁহি আৰু কিবা এটা খাই মেলি লওঁ, তাৰপাছত গৈ থাকিম। এয়া খাইছোঁ আজি পৰঠা। মিলনে কয় কি খাওঁ দেখাব লাগে, সেইকাৰণে মিলনৰ কাৰণে দেখাইছোঁ। পৰঠা আৰু ঠাণ্ডা। ঠাণ্ডা, অবিনাশ, মাধৱ। তো গাইজ ফাইনেলি আহি পাইছোঁহি বৰদলনি হৈ সোমাই আহি আছোঁ। ঘিলামৰা পামগৈ এতিয়া। ঘিলামৰাৰ পৰা আমি যাব লাগিব ঢকুৱাখানালৈ বুলি। ঘিলামৰা পাৰ হৈ আহিলোঁ। এতিয়া এই ধুনীয়া ৰাস্তাটোৱেদি গৈ আছোঁ ঢকুৱাখানালৈ। ঢকুৱাখানা টাউনৰ পৰা যাব লাগিব আজি ভাওনা ঠাইলৈ। পৰিৱেশটো যথেষ্ট ধুনীয়া হয় ইয়াৰ, চ' আপোনালোককো দেখাইছোঁ। তো গাইজ আহি ফাইনেলি পাই গ'লোহি ভাওনাৰ ঠাই, আৰু এইভাগ নামঘৰ আমাৰ পাছফালে দেখিছে, সেই নামঘৰতে আজি ভাওনা হ'ব। গৰম যথেষ্ট, আজি গৰম। আমিও গাড়ী ভৰাই দিলোঁ, ড্ৰেছ পোছাক সকলো তাত কৰা হ'ব। পোহৰ হৈয়ে আছে। নামঘৰ ভাগ এয়া আপোনালোকক দেখাইছোঁ, আৰু ভাওনা সোনকালে আৰম্ভ হ'ব বুলি জনাইছে আমাক, আৰু আমিও মেকআপ চেকআপৰ কাৰণে প্ৰায় ৰেডি হৈ গ'লোঁ। তো আপোনালোকক দেখাম, যিমান পাৰোঁ যি কথা সকলোখিনি দেখাম, চাব সম্পূৰ্ণকৈ। কেনে পালে জনাবলৈ নাপাহৰিব। এয়া নামঘৰ, এই নামঘৰতে হ'ব আজিৰ ভাওনা। এয়াই সেই নামঘৰ, এই নামঘৰতে আজি ভাওনা হ'ব। এখন বেনাৰ পিছত আমাৰ পোচাক ভাণ্ডাৰৰ তেওঁলোকে লগো লগাই দিছে। লগ পালোঁ পৰাগ, প্ৰদীপ, আমাৰ ঘিলামৰাৰ বন্ধু। আগতো দেখিছে আপোনালোকে আমাৰ ভিডিঅ'ত। তো এহঁতক লগ পালোঁ, আহিছে মানে লগ পালোঁ মানে নহয়, লগ কৰিবৰ কাৰণে ইমান দূৰৰ পৰা আহিছে, ধন্যবাদ জনাইছোঁ। ঘিলামৰাৰ পৰা ঢকুৱাখানালৈকে আহিছা। তো কিবা কোৱা, কথা এষাৰ কোৱা। কিবা কোৱা মানে এটাই ক'ম, শৰীৰ খুব ভাল লাগে। শৰীৰ মই দুবাৰ মাতিছোঁ ন, তোমাৰ ড্ৰেছ আৰু মেকআপ মাতিছোঁ।
শৰীৰটো আগৰ পৰা ইভাগে ভাল লাগে, ড্ৰেছ মেকআপ ভাল লাগে। তাতে ইয়াত আহিছোঁ বুলি কৈছে ওচৰতে আৰু 16 কিলোমিটাৰহে, আৰু 16 কিলোমিটাৰ তেনেকুৱা হ'ব। সেইটো ডিষ্টেঞ্চ আহিব ন, কোনো কথা নাই। শৰীৰক লগ পালোঁ, আকৌ ভাল লাগিলে। আৰু এফালে আমাৰ অবিনাশ আছে, অবিনাশক লগ পালোঁ, ৰূপম দা আছে, গোটেইখিনি লগ পালোঁ, ভাল লাগিলে। ধন্যবাদ। এইফালে আমাৰ পৰাগে ক'ব কিবা এটা। পৰাগে নতুনকৈ বচন গাইছে দেই, এতিয়া শুনিছোঁ, আহিম যদি আৰু সুবিধা মিলে চাবলৈ। মই বচন গাব নাজানো, মই এইটো প্ৰথম সোমাইছোঁ, দিছে ৰোল এটা মোক। এই গুৰু বুলি কৈছোঁ আৰু বন্ধু গুৰু, শিকাব দেই, একচুৱেলি শিকাব, মই শিকিম। আৰু ইমান দূৰৰ পৰা ল'ৰাজন আহিছে, বন্ধুজন আহিছে, খবৰ দিলে আমি এইডোখৰ পৰা অহাটো কি ডাঙৰ কথা। আহিছোঁ, লগত অহা কথা আছিলে, নোৱাৰিলোঁ, দেৰি হ'লেও আমি আহিছোঁ, শৰীৰক ভাল লাগে, আহিছোঁ দুইটা আমি। ধন্যবাদ, অহাৰ কাৰণে ধন্যবাদ। এখন মৰম যেন সদায় থাকে। ধন্যবাদ, সদায় থাকিব। A few moments later. তো আমাৰ ৰূপম দা মেকআপত ব্যস্ত, পূৰা মেকআপ কৰি আছে। এইফালে কৰ্ণ ৰেডি, বলোৰাম ৰেডি, এইফালে বলোৰাম, এইফালে ভীম ৰেডি, দ্ৰৌপদী চাগে ন। আমাৰ কৃষ্ণই ড্ৰেছ পিন্ধিছে বৰ্তমান, আৰু এইফালে অৰ্জুন। তো ৰাইজ, মেকআপ চেকআপ সম্পূৰ্ণ হৈ গ'ল। আজি বহুত গৰম, আপোনালোকে গম পায়। অভিজ্ঞতাও বৰ ঠিক নহয় আজি ভাওনাত পাই। আৰু খানা খাইছোঁ। তো থিয় হৈ বৰ্তমান দেখিছে, খাইছোঁ। বহুত গৰম আজি, যিহেতু যথেষ্ট গৰম। তো ৰাইজ, গৰম মানে সাংঘাতিক গৰম আজি। চ' গাড়ীৰ ভিতৰত পূৰা দেখিছে, AC চলাই লৈছোঁ, বহি আছোঁ। প্ৰায় এঘণ্টামানেই হৈ গ'ল AC তলতে এনেকৈ বহি আছোঁ। এইফালে অবিনাশ এনেকৈ পৰি আছে, ৰূপম দা টোপনিত মগন, এই ৰূপম দা। আৰু এইফালে এইটো আমাৰ কোলাগুণ্ডা মাধৱ, আৰু এই ৰূপম দা দেখিছে। তাৰমানে গৰম আজি সাংঘাতিক হৈছে, সেইকাৰণে গাড়ীত আৰু এনেকৈ পৰিছোঁ, কি কৰিব। যথেষ্ট গৰম মানে অৱশ্যে থাকিব পৰা নাইহে কৈছোঁ। অৱশ্যে আমি ইমান ধনী হোৱা নাই এতিয়াও যে AC চলাই পৰি আছে, কিন্তু উপায় নাই, গৰম ইমানে। আৰু আজি যিডোখৰ জেগাত ভাওনা, পানী অকণ খাবলৈও সঁচাকৈ পোৱা নাই মানে, সেইকাৰণে আচলতে গৰমত থাকিব পৰা নাই। আৰু দোকান চোকানো নাই, ইয়াতে বহি আছোঁ আৰু একদম, কি ক'ব আৰু। তো বন্ধুবৰ্গ, উভতি আহি আছিলোঁ এতিয়া ভাওনাৰ পৰা, ঢকুৱাখানা। এতিয়া বাজিছে 3:30, আৰু বৰ্তমান আমি বগীবিলৰ ওপৰত। যথেষ্ট গৰম। অবিনাশৰ ৰূপ চক তলত পৰি আছে কেনেকৈ, বগীবিলৰ মাজত বোলো ফটো একপি মাৰোঁ, কাৰণ যিমানবাৰ ইয়াৰ পৰা উভতি আহিছোঁ সদায় ৰাতি হৈ যায়। চ' কি ৰাতিপুৱাই যায়, আমি পোৱা দেৰি হৈ যায় ঘৰ। আজি আকৌ আন্ধাৰেই হৈ আছে পূৰা, বগীবিল খালী, কোনো গাড়ী নাই, এইফালেও গাড়ী নাই, ইফালেও এখন গাড়ী নাই। চ' ইয়াতে ৰখিছোঁ, বিন্দাছ একদম ফটো চটো মাৰিছোঁ, ফুৰ কৰিছোঁ, টিপ টপ। চবৰে অৱস্থা বেয়া। ৰূপম দা, কি হৈছে আপোনাৰ? ভাগৰ লাগিছে দেই, হা, মজা লাগিছে, ভাগৰ লাগিছে। এয়া ৰূপম দা চাওঁ, এই ৰূপম দা ঢেল খাই গৈছে। এইফালে অবিনাশ আৰু মাধৱ। তো ৰাইজ, কি ক'ম, চক আহি ৰাতিপুৱা পাইছোঁহি ডিমৌ। আৰু অতিয়ে লাজ লাগে নিজৰ ঠাই, আমাৰ শিৱসাগৰ। ৰাস্তা পদূলি দেখিছে, ৰাস্তা পদূলি দেখি নিজৰে একেবাৰে মানে নিজকে কিবা লাগে, লাজ লাগে। চাব, এয়া আপোনাৰ গাড়ী আগত আধা সোমাই গুচি গৈছে। উপায় নাই, এতিয়া নিনিলেও নহয়। এয়া গাড়ী আধাতকৈ বেছি সোমাই গৈছে আমাৰ। ইমানেই বেয়া ৰাস্তা, মানে বুজাব নোৱাৰোঁ আৰু। কিয়নো চৰকাৰৰ কি হৈছে ধৰিব পৰা নাই আমি আচলতে। ইমানেই বেয়া ৰাস্তা, গাড়ী আধা পৰ্যন্ত সোমাই গৈছে। আৰু কি ক'ম আৰু, এয়া নিনিলেও নহয়। আৰু তাতকৈ ডাঙৰ কথা, ৰাস্তাটো আগত বেয়া, কিন্তু কোনো ফলক লগোৱা নাই। আমি এটলিষ্ট ৰাস্তাটো বেয়া, আগত গাঁত আছে, ডাইভাৰশ্যনটোৰ ওপৰত ফল লগাব লাগে। আমি এতিয়া কোনটো ডাইভাৰশ্যন, আৰু যিকেইটা ডাইভাৰশ্যন থাকে তাত প্ৰত্যেক দিনাই এখন ট্ৰাক ফচি থাকে। যিকেইটা মেইন ডাইভাৰশ্যনকেইটাতে ডাঙৰ গাঁত। এটলিষ্ট সেই সৰু সুৰাবোৰতো কৰি দিব লাগে। সঁচাকৈ দেই, বৰ মানে লাজ পাওঁ। বাহিৰততো নিজক লাজেই পাওঁ শিৱসাগৰ
কথা কৈ আৰু কিবা লাগে মানে একদম মানে কি ক'ম আৰু এনেকুৱা ৰাস্তা পদূলি আমি বাৰু যেন তেন নাপাওঁ। এটা কথা ভাবি আচৰিত লাগে প্ৰায় শিৱসাগৰ মেডিকেলৰ পৰা বা যোৰহাটৰ পৰা ডিব্ৰুগড় মেডিকেললৈ খুব চিৰিয়াছ হ'লে পেচেণ্টবোৰ নিয়া হয়, কিন্তু এই ৰাস্তাটোৱেদি কেনেকৈ পেচেণ্টবোৰ যায় চাগে ট্ৰিটমেণ্ট হোৱাৰ আগতেই চাগে এই ৰাস্তাবোৰৰ কাৰণেই তেখেতলোকে বেছি ইনজিয়ৰ্ড হৈ পিনি মৃত্যুবৰণ কৰে যেনহে অনুমান হৈছে। কাৰণ এনেকুৱা বেয়া ৰাস্তা, ইমান বেয়া ৰাস্তা আমি মানে কি ক'ম আৰু বুজাব নোৱাৰোঁ মানে। তো ৰাইজ আমি উভতি আহিছোঁ ঘৰলৈ বুলি আৰু পুৱাৰ শিৱসাগৰত এয়া আপোনালোকে দেখিছে মৰ্ণিং ৱাক কৰি আছে আৰু আমি আহিছোঁ বৰ্তমান ঘৰলৈ বুলি। তো পাৰ্থক্য বুজি পাইছে আৰু লোকৰ কাম শেষ হৈ মানে ৰাতিপুৱাৰ কাম আৰম্ভ হৈছে আৰু আমাৰ কাম শেষ হৈ আমি মানে শুবলৈ অহা হৈছে আৰু পুৱাৰ দেৱীদৌল, শিৱদৌল আৰু সৌৱা বিষ্ণুদৌল এয়াই শিৱসাগৰৰ পুৱাৰ পৰিৱেশ। তো আপোনালোককো দেখাই দিলোঁ আজি শিৱসাগৰৰ পুৱাৰ পৰিৱেশটো। এয়া হ'ল পুৱাৰ শিৱসাগৰ নগৰ, শূন্য খালী, কোনো ব্যস্ত নাই, গাড়ী মটৰ নাই। তো গাইজ আহি ফাইনেলি ঘৰ পাই গ'লোহি। এতিয়া গাড়ীৰ পৰা বস্তু নমাইছে, চব লেবেজান, অবিনাশ লেবেজান, চব লেবেজান একদম পূৰা ভাগৰে জুগৰে চব আহিছে। মাধৱ তেজপাতি নমাই। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজি ব্লগকে দেখালোঁ, একো মানে বেলেগ দেখুওৱা নাই আৰু অহা যোৱা এইটোকে দেখালোঁ। কেনে পালে কমেণ্ট কৰিব আৰু চিৰিয়াছ ইছ্যুকেইটাতো কৈছোঁৱেই, ৰাস্তা পদূলিৰ কথা সকলোখিনি। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ এটা কৰি দিব আৰু যিসকল নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইটো আমাৰ ডেনি হাই হাই ডেনি হাই। তো বাই বাই।